সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিন নৱবৰ্ষটো আমাৰ কোনো দুৰ্ঘটনা নহওক তাৰ বাবে আমি এইখিনি সতৰ্কখিনি লৈছোঁ। এতিয়াতো বনভোজৰ সময়, প্ৰায় সকলো মানুহে এতিয়া আনন্দৰ মাজেৰে দিনকেইটা অতিবাহিত কৰিব বিচাৰে যদিও তাৰ মাজতে এই সুৰাপান কৰি কিছু উৎপাত কৰা দেখা যায়। গতিকে মই সমূহ ৰাইজক জনাওঁ যে সুৰাপান কৰি গাড়ী নচলক, নীতি নিয়ম মানি গাড়ী নীতি নিয়ম মানি আমাৰ গাড়ীখিনি চলক, হেলমেট পৰিধান কৰক, ছিট বেল্ট লগক। নীতি নিয়মৰ মাজে আমাৰ দিনকেইটা যে ভালদৰে পাৰ হওক, আগন্তুক দিনকেইটাক ভালদৰে পাৰ হওক, এয়ে মই আমাৰ আৰক্ষীৰ ফালৰ পৰা ৰাইজক অনুৰোধ জনাইছোঁ। আপোনালোকে নিশ্চয় দেখিছে ইয়াতে চেকিং এটা চলি আছে, আৰু এই চেকিংটো অকল ইয়াত নহয়, গোটেই কোকৰাঝাৰ ডিষ্ট্ৰিক্টত চলি আছে। বিশেষকৈ এই যে নতুন বছৰ আহিলে, ঠাণ্ডা ছিজন, এই সময়ত মানুহে বহুত ফূৰ্তি কৰে, আমি দেখা পাওঁ। এনেকুৱা পিকনিকত যায়, বনভোজত যায়, আৰু ইয়াত নিজৰ ভুলৰ কাৰণে এনেকুৱা হতাহত হোৱাও আমি দেখিবলৈ পাওঁ। আৰু সেইটো আমি কণ্ট্ৰল কৰাৰ কাৰণে আজি এয়া পুলিচ প্ৰশাসন, জিলা প্ৰশাসন, জিলা পৰিবহণ বিভাগ আৰু ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি আমি এটা মাষ্টাৰ প্লেন বনাইছোঁ, যাতে পূৰা কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এই নতুন বছৰৰ নামত যাতে কোনো হতাহত নহয়, দুৰ্ঘটনাগ্ৰস্ত নহয়। ইয়াৰ কাৰণে আমি কি কৰিছোঁ, প্ৰতিটো থানায়, এতিয়া আজি আপোনালোকে ইয়াতে দেখিছে কাৰিগৰ থানাত আমি আছোঁ। তো এনেকৈ নহয় যে অকল কাৰিগৰ থানাত এইটো চলিছে, এনেকৈ নহয়। অসমৰ আমাৰ কোকৰাঝাৰ জিলাৰ চব থানাত একে সময়তে এই চেকিংটো চলি আছে। তো কোনো এজন ব্যক্তি যাতে দুৰ্ঘটনাগ্ৰস্ত নহওক, আমাৰ লক্ষ্য হ'ল এইটো। প্ৰথম কথাটো হ'ল আমাৰ চালকসকলে এই যিটো আমি উদ্ভণ্ডালি বুলি যিটো কওঁ, সেইটো যাতে নকৰে। আমাৰ বিনম্ৰ অনুৰোধ এইটো, বিনা হেলমেটত তেওঁলোকে যাতে গাড়ী নচলায়, আৰু অভাৰ স্পীড সেইটোৱে মানুহ মাৰি আছে। অভাৰ স্পীডো যাতে গাড়ী নচলায়, মটৰচাইকেলে হওক বা চাৰিচকীয়া গাড়ী বা ডাঙৰ বাহনে হওক, অভাৰ স্পীডত গাড়ী চলাটো বিপদজনক। এতিয়া তাৰ লগতে এটা বিশেষ অনুৰোধ আছে। অনুৰোধটো কি, এই বনভোজত যোৱাটো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে দুচকীয়া বাহন চলালে, দুচকীয়া বাহনত দুৰ্ঘটনাগ্ৰস্ত হ'লে খুব বেছি 2জন আৰোহী হতাহত হয়। কিন্তু ডাঙৰ গাড়ী যেনে আপোনাৰ চাৰিচকীয়া বাহন, মিনি বাছ, উইংগাৰ, ডাঙৰ বাছ, সেইবিলাক গাড়ীত বনভোজত যদি যায়, যোৱাৰ পিছত যদি চালকে যদি মদ খাই আহে আৰু যদি সেইখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়, তেতিয়াহ'লে হতাহতৰ সংখ্যাটো বহুত বেছি হোৱাৰ সম্ভাৱনা থাকে। গতিকে অনুৰোধটো এনেকৈ হ'ব যে কোনোবা যদি বনভোজত গাড়ীত ভাড়াত নিছে, তেওঁলোকে চালকজনে মদ খাইছে নেকি সেইটো পূৰা কিন্তু চাই থাকিব লাগিব। কোনো কাৰণত চালকজনক মদ খাব দিব নালাগে। যিসকলে বনভোজ খাবলৈ গৈছে তেওঁলোকে যিমান পাৰে খাই নাচে, এইটোত আমাৰ ক'ব লগা নাই। কিন্তু চালকজন একদম পাৰে খুব এনেকৈ আনটাচ হ'ব লাগিব, একদম তেওঁক কিছুমান এনেকুৱা চালক আছে যে তেওঁলোকে মনে মনে লৈ পেলাই খাব খোজে, গমেই নাপাব সি ক'ৰবাৰ পৰা খুজি পেলাই খাই দিলে। তো সেইটোৰ পৰা সাৱধান হ'ব লাগে। আৰু আমাৰ পিকনিক কমিটিসকলৰ দায়িত্ব এটা আছে। আজি আমাৰ মিটিং হৈ গ'ল আমাৰ জিলা প্ৰশাসনৰ উদ্যোগত। ইয়াতে আমি খুব বিশেষভাৱে পিকনিক স্পটক লৈ চিন্তা চৰ্চা কৰিছোঁ। তাতে পিকনিক যিসকলে অৰ্গেনাইজ কৰিছে তেওঁলোকেও জবাবদিহি হ'ব। কেনেকৈ জবাবদিহি হ'ব, ধৰি লওক কোনোবা এটা পিকনিক স্পটৰ পৰা গাড়ী আহিলে, চালকজনকতো সোধা যাব, আৰু মদ খোৱাৰ পিছত চালকজনে কেতিয়াও মিছা কথা নক'ব, কাৰণ নিচাত মানুহে মিছা কথা নকয়। তো সেইটো ক'ব মই অমুক পিকনিক স্পটত গৈছিলোঁ। তো
সেই পিকনিক স্পটত কোনে অৰ্গেনাইজ কৰিছে সেই মানুহটো কিন্তু কেছত মানে পাৰ্টি এটা হ'ব, তেওঁ দায়ী হ'ব, মানে তেওঁকো এৰা নহ'ব। গতিকে আমি অনুৰোধ কৰিছোঁ পিকনিক যিসকলে অৰ্গেনাইজ কৰিছে তেওঁলোকে কমচে কম এটা কথাটো নিশ্চিতভাৱে জনাওক যে আপোনালোকে পিকনিক খাব আহিছে, খাওক, ঠিক আছে, কিন্তু চালকজনক মদ খুৱাব নোৱাৰিব। আৰু তেওঁলোকে মাজে মাজে ঘূৰি পেলাই চাই থাকিব লাগিব কোন চালকজনে কিবা মদ খাইছে নেকি, সেইটো নিগৰানী তেওঁলোকে ৰাখিব লাগিব।